কোকৰাঝাৰ প্লেছ ক্লাবৰ কাৰণে বহুত এটা ভাল মুহূৰ্ত, ভাল খবৰ যে বহুদিনৰ পৰা প্ৰেছ ক্লাবৰ সদস্যসকল ভুগি আছিলে। স্পেচিয়েলি যেতিয়া মানে প্ৰেছ ক্লাবত মিটিং হয় বা প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল আহে, কেতিয়াবা কাৰেণ্ট গুচি যায় বা কেতিয়াবা কম্পিউটাৰৰ কিবা ডকুমেণ্ট ওলাবৰ কাৰণে যে তাৎক্ষণিক বিদ্যুতৰ দৰকাৰ পৰে, সেই ব্যৱস্থাৰ পৰা বঞ্চিত আছিল। তো মই আজি কোকৰাঝাৰৰ এজন প্ৰাক্তন মানে সংবাদ মাধ্যমৰ লগত জড়িত থকা ব্যক্তি হিচাপে মই কোকৰাঝাৰ প্ৰেছ ক্লাবক মই এটা সৰু উপহাৰ প্ৰদান কৰিলোঁ, যাৰ কাৰণে আজি ইয়াতে আহি উপস্থিত হ'লোঁ। আৰু মই ভাবোঁ মোৰ এই সৰু উপহাৰ অহা দিনত সাংবাদিক বন্ধুসকলৰ কামৰ কাৰণে বহুত সুবিধা লাভ কৰিব। হ'ব পাৰে সৰু, কিন্তু কিছুমান বস্তু এনেকুৱা আছে যে সৰু হ'লেও বহুত ডাঙৰ কাম কৰে। এটা পেন কলম সৰু বস্তু পকেটত থাকে, কিন্তু এই কলমৰ মাধ্যমত বহুত কিবা কিবি কৰা যায়। তো এনেকুৱা কিছুমান সৰু বস্তু আছে যে সৰু বস্তুৰ কাৰণে বহুত ডাঙৰ ডাঙৰ কাম পেণ্ডিং হৈ যায়। তো আজি এই সৰু জেনেৰেটৰটো মই প্ৰেছ ক্লাবক দি পেলাই মই নিজকে সুখী আৰু খুব কৃতজ্ঞ অনুভৱ কৰিছোঁ যে ভাল কামত এটা বস্তু উপহাৰ দিব পাৰিলোঁ। আৰু সাংবাদিক বন্ধুসকলৰ প্ৰতি শুভেচ্ছা থাকিল যে অহা দিনত নিৰপেক্ষভাৱে তেওঁলোকে কাম কৰি যাওক। ৰাইজৰ যিবিলাক ইছ্যু আছে এইবিলাক প্ৰিণ্টৰ মাধ্যমতেই হওক বা ইলেক্ট্ৰনিকৰ মাধ্যমতেই হওক দাঙি ধৰক, ৰাইজে গম পাওক। আৰু কোকৰাঝাৰ প্ৰেছ ক্লাবৰ প্ৰতি প্ৰত্যেক ৰাইজৰ আস্থা আছে। বহু আগৰ পৰাই কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল কাম কৰি আছে। আজি 15-20 বছৰ আগত যি সাংবাদিক বন্ধুসকলক দেখা পাইছিলোঁ, এই আগৰ পুৰণি ছবি এতিয়াও মোৰ চকুত দাঙি উঠিল, দেখা পাইছোঁ। নতুন কেইগৰাকীমান সাংবাদিক বন্ধু আহিছে, তেখেতসকলকো মই শুভেচ্ছা জনাম যে অহা দিনত ৰাইজৰ হৈ কাম কৰি যোৱা।